হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছুপাৰমেন যিহেতু ই অসমৰ মুখ্যমন্ত্ৰীয়ে বনায়, কেতিয়াবা ভাৰতৰ প্ৰধানমন্ত্ৰীও তেখেতে বনাই দিব। অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ লগতে বড়োসকলৰ লগতে পিছপৰা জনগোষ্ঠীসকলৰ কাৰণে কাম কৰি যাম, মাত মাতি যাম। 17টা বছৰত তেখেতসকলৰ বিভিন্ন সময়ত লোৱা ডিচিশ্যনবিলাক, নীতিবিলাক, এক্সিকিউটিভ কাউন্সিল মিটিংবিলাক আমি চব চাইছোঁ। তাত একো মানে তেনেকুৱা নীতিৰ কথা নাছিলে। চাওক, মুখ্যমন্ত্ৰী কাক দিব নিজৰ নিজৰ দলে ঠিক কৰিব। আমিতো যাই পেলাই সমৰ্থনে দিব পাৰোঁ। গতিকে বিজেপিৰ মুখ্যমন্ত্ৰীক মই কেনেকৈ সিদ্ধান্ত ল'ম? সেইটোতো এনক্ৰ'চ কৰা হ'ব, বেৰা পাৰ কৰি কল খাৱা হ'ব এইটো। গতিকে ইমান ডাঙৰ নেশ্যনেল মানে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দল, তো তেখেতসকলক চিন্তা কৰিব দিয়ক। অসমৰ ৰাইজে চিন্তা কৰিব, তেখেতসকলে চিন্তা কৰিব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছুপাৰমেন যিহেতু ই অসমৰ মুখ্যমন্ত্ৰীয়ে বনায়, কেতিয়াবা ভাৰতৰ প্ৰধানমন্ত্ৰীও তেখেতে বনাই দিব। গতিকে মোৰ ইমান কেপাচিটি নাই। আমাৰ যিখিনি বিধায়ক জিকি যাব, এই বিধায়কবিলাকে আমি তাত যিজন দক্ষ হ'ব বা যি দলে ইয়াতে আহিব চাই ল'ম, আমি সেই সময়ত আমি কথাবিলাক ক'ম। অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ লগতে বড়োসকলৰ লগতে পিছপৰা জনগোষ্ঠীসকলৰ কাৰণে কাম কৰি যাম, মাত মাতি যাম। আৰু যিমান পাৰোঁ আমি সদনত ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিম। 78 বছৰ যি জনগোষ্ঠীবিলাক নেগলেক্টেড হৈ আছে, এই জনগোষ্ঠীবিলাকক যাতে নেশ্যনেল প্লেটফৰ্মত আমি আনিব পাৰোঁ আৰু তেখেতসকলৰ বিষয়বিলাক নেশ্যনেল ফৰামত আনি ডিছকাশ্যন কৰি সমাধানৰ ব্যৱস্থা কৰিব পৰা যায়। 10 তাৰিখৰ আগে পিছে আমি ঘোষণা কৰিম। আমাৰ আলোচনা চলি আছে, প্ৰায় কেণ্ডিডেটবিলাক আমাৰ চূড়ান্ত পৰ্যায়ত আহি গৈছে। যিহেতু আমি 15টা আসনে খেলিম বুলি ঠিক কৰিছোঁ, তো সেইকাৰণে আমাৰ বেছি অসুবিধা নাই। কিছুমান প্ৰক্ৰিয়া আমি কৰি আছোঁ দলীয়ভাৱে, আৰু সেইটো 10 তাৰিখৰ আগে পিছে আমি সেইটো কমপ্লিট কৰিম। চাওক, এতিয়ালৈকে আমি মিত্ৰতাত আছিলোঁ আৰু UPPL দল হিচাপে আমি কাম কৰি আছোঁ। BPF আৰু বিজেপি মিত্ৰতা ইতিমধ্যে হৈ গৈছে। চ' ইতিমধ্যে আমি দেখি পাইছোঁ মিডিয়াবিলাকত কথাবিলাক ওলাই আছে। তো সেইকাৰণে আমিও চিন্তা কৰিম যে আমি ইফালে থাকিম না অকলে খেলিম। আজিৰ তাৰিখত আমাৰ সিদ্ধান্তটো হৈছে যে 15টা সমষ্টিত অন্ততঃ BTC এৰিয়াত আমি কণ্টেষ্ট কৰিম, আৰু বাহিৰতো 3-4টা সমষ্টিত আমি কণ্টেষ্ট কৰা প্লেনিং কৰি আছোঁ। তো সেইটো 10-12 তাৰিখত আমি কৰ্ণধাৰ কমিটিৰ মিটিং কৰি আমাৰ সিদ্ধান্তটো ৰাইজক জনাই দিম। আমাৰ আলোচনা কৰাত একো অসুবিধা নাই। নিৰ্বাচন আহিলে এটা দলে আনটো দলৰ লগত আলোচনা কৰে, বিভিন্ন কেলকুলেশ্যন কৰে। কেতিয়াবা এইটো সমাধান কিবা এটা সমাধান সূত্ৰ ওলায়, কেতিয়াবা নোলায়। গতিকে ইয়াৰ কাৰণে কিবা সমাধান সূত্ৰ ওলাবও পাৰে, নোলাবও পাৰে। কিন্তু UPPL দল যিহেতু বড়োলেণ্ডৰ 35 লাখ জনগণক লৈ জন্ম পোৱা দল, এই 26টা জনগোষ্ঠীৰ দুখ দুৰ্যোগবিলাক দূৰ কৰিবৰ কাৰণে আমি জন্ম পোৱা এটা দল। গতিকে আমি কাৰোবাৰ লগত এলায়েন্স হ'লেও নহ'লেও যিহেতু আমি আগলৈও কাম কৰিব লাগিব, আৰু এদিনৰ কাৰণে দুদিনৰ কাৰণে নহয়, আহি থকা বহুত বছৰৰ কাৰণে UPPL দল গঠন কৰা হৈছে। ইয়াৰ অৰ্থসামাজিক, ইয়াৰ শিক্ষা, ইয়াৰ সামাজিক ন্যায়, বিভিন্ন জাতি জনগোষ্ঠীৰ আত্মৰক্ষাৰ কাৰণে, তেখেতসকলৰ ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে কাম কৰিবৰ কাৰণে যিহেতু UPPL দল জন্ম হৈছে, আমি কাম কৰি যাম। তেখেতসকলৰ কথা আমি কোন থাকে নাথাকে সেইটোতো বিবেচনা কৰাটো আমাৰ দায়িত্ব নহয়। আমি নিজৰটোহে জানিম, ৰাইজৰ কথা জানিম আৰু নিজৰ কথা জানিম। BPFৰ এটা দীঘলীয়া এটা চিন্তা নাই, দূৰদৰ্শী এটা চিন্তা নাই। তেখেতসকলে এটা পৰিৱেশত আজি পুনৰ আহিছে চৰকাৰত। যোৱা 17টা বছৰ তেখেতসকলে চৰকাৰ চলাই গ'ল। মই 5টা বছৰ আছিলোঁ, আৰু তাত 17টা বছৰত তেখেতসকলৰ বিভিন্ন সময়ত লোৱা ডিচিশ্যনবিলাক, নীতিবিলাক, এক্সিকিউটিভ কাউন্সিল মিটিংবিলাক আমি চব চাইছোঁ। তাত একো মানে তেনেকুৱা নীতিৰ কথা নাছিলে। গতিকে এইটো এটা নীতিহীন এটা দল হয়। গতিকে আজিৰ তাৰিখত BPFে কি কয়, কি নকয়, কি কৰে, এইটো পৰৱৰ্তী সময়ত যে চলি থাকিব, এইটো আপোনালোকে নাভাবিব।